Hello everyone, welcome to my YouTube channel. আজি 500 বছৰৰ হিন্দু সমাজৰ সপোন পূৰণ হ'ল। বহু ত্যাগ আৰু সংঘৰ্ষৰ ফলত অৱশেষত আজি শ্ৰী ৰাম মন্দিৰৰ শুভ উদ্বোধন সমগ্ৰ ভাৰতবাসীৰ লগতে অসমবাসীয়েও আন্তৰিকতাৰে আৰু উলহ মালহেৰে উদযাপন কৰে। আজি নিজকে সন্তুষ্টিৰ লগতে পবিত্ৰ যেন অনুভৱ হৈছে। সেয়েহে অলপ ওলাই আহিছো আৰু আপোনালোকক যিমান পাৰো গুৱাহাটী মহানগৰীবাসীৰ শ্ৰী ৰাম মন্দিৰ উদযাপনৰ সেই উলহ মালহৰ পৰিৱেশ দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকেও উপভোগ কৰিব। জয় শ্রীরাম।
शिवाजी महाराज की जय श्री राम। আৰু এতিয়া সন্ধিয়া হৈছে আৰু মই গৈ আছো বশিষ্ঠ মন্দিৰলৈ। আপোনালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিব। আৰু এতিয়া মই উপস্থিত আছো বশিষ্ঠ মন্দিৰত। এই বশিষ্ঠ মন্দিৰত 1 লাখ চাকি জ্বলোৱাত ময়ো অংশীদাৰ হৈ নিজকে ধন্য অনুভৱ কৰিছো।
शंभो। स्वस्थ रहे, मस्त रहे। जय सिया राम, जय जय सिया राम, जय सिया राम, जय जय सिया राम, আজিৰ এই পবিত্ৰ দিনটোত মোৰ ফালৰ পৰা আপোনালোকৰ ওচৰত এটাই অনুৰোধ, ভিডিঅ'টি শেষত কমেণ্টত জয় শ্ৰীৰাম বুলি লিখিব নাপাহৰিব। জয় শ্ৰীৰাম। ধন্যবাদ। बल घर जही नाना अखार नभी रही पाओगे एक एक कर जही करी जतन भट को विकट तन नगर जाऊ दिस रक्षी कहु मही से मानुष देनु कर लोभा नाना तरु फल फूल सुहाए खसम वाद यादम नमामि जामवन्ते वचन सुहाए तुर गुरुं माया मनुष्यं हरिं वन्देऽहं करुणाकरारि नीलोत्पलतं स्यात्